হেল্ল' গুড মৰ্ণিং। মই এতিয়া কানাডা যোৱাৰ আগতে আপোনালোকৰ তাত যি গ্ৰাউণ্ড ৰিয়েলিটি বা চেলেঞ্জ সন্মুখীন হ'ব তাৰ বিষয়ে অকণমান আলোচনা কৰিব খুজিছোঁ। থুলতে ক'ম, মই ইমান বহলাই নকওঁ। তাত আপোনালোকে প্ৰথম কথা ক'লে ভাৰতৰ দৰে বন্ধু বান্ধৱ ইমান নাপাব, বন্ধু বান্ধৱ মিছ কৰিব, কাৰণ তাৰ মানুহবিলাক আপোনালোকে এণ্টি ছ'চিয়েল বুলি ক'ব পাৰে। ইমান ছ'চিয়েল নহয় আমাৰ ইয়াৰ দৰে অহা যোৱা বা তেনেকৈ ইমান মানুহবিলাকৰ লগত বন্ধু পাতিব কাৰো সময় নাই, সকলো ব্যস্ত থাকে। গতিকে তাত আপোনাক বন্ধু বান্ধৱ ইমান আপুনি আমাৰ ভাৰতৰ দৰে ইমান বন্ধু বান্ধৱ লৈ লাইফ এনজয় কৰিবলৈ ইমান নেপাব, বা নিজৰ মানুহো নেপাব, পৰিয়ালৰ মানুহো নেপাব তাত যদি অকলে যায়। দ্বিতীয়তে কানাডা বহুত ঠাণ্ডা। তাত ডিচেম্বৰৰ পৰা এপ্ৰিলতো বিশেষ বহুতেই ঠাণ্ডা। তাত গৰম 2-3 মাহ মানে পৰে, আৰু বৰফ আপোনাৰ ঠাণ্ডা দিনত আমনি লাগি যাব, ইমান বৰফ। যেতিয়া অভ্যাস হৈ যাব তেতিয়া বেলেগ কথা, কিন্তু যাক বৰফৰ প্ৰতি এলাৰ্জি আছে, বৰফ দেখিলে ভয় কৰে, ঠাণ্ডা ভয় কৰে, তেনেকুৱা মানুহখিনি কানাডাত থাকিব। 3 নম্বৰত হৈছে খৰচী। কানাডা যদি আপুনি খৰচবিলাক ভাৰতৰ টকাৰ লগত খৰচ কৰে তেতিয়াহ'লে আপোনাৰ কানাডা বহুত খৰচ। আমাৰ ইয়াত ধৰক আপুনি কুঁহিয়াৰৰ ৰস আপুনি ইয়াত 20 টকাত 1 গিলাচ পৰিব, কিন্তু কানাডাত সেই হিচাপত সেইটো হ'ব আপোনাৰ 400 টকা। পেট্ৰলৰ বাহিৰে সকলো বস্তু তাত দাম বেছি। ফোনৰ ৱাইফাই, চিম কাৰ্ড বা আপোনাৰ টেক্সি ভাড়াই হওক, ব্ৰেড এটাৰ দাম ধৰক কম 500 টকা বা 600 টকা বা 1000 টকা এনেকুৱা। তাৰপিছত 4 নম্বৰত হৈছে টেক্স হৈছে কানাডাৰ টেক্সিং চিষ্টেমটো বহুত হেভি টেক্স চিষ্টেম। 1 লাখৰ তলত যোনটো দৰমহা পায়, 1 লাখ তেতিয়া 30%, 1.5 লাখ হ'লে 40%, তাতকৈ বেছি হ'লে 45%। গতিকে টেক্সৰ তাত বহুতখিনি দৰমহা বা আপোনাৰ উপাৰ্জন কৰা যায়। অৱশ্যে চৰকাৰে তাত টেক্সৰ লয় যদিও, হেভিকৈ লয় যদিও তাত বেনিফিটো দিয়ে। তাত মেডিকেল হেল্থ কেয়াৰ চব ফ্ৰী, পেঞ্চন দিয়ে, ল'ৰা ছোৱালী জন্ম হ'লে তাৰ কাৰণে বেলেগে বেনিফিট পইচা দিয়ে। গতিকে বহুত ধৰণৰ কাম। আৰু ৰাস্তা ঘাটবিলাকত আমাৰ নিচিনা টোল টেক্স দি যাব নালাগে, গতিকে ৰাস্তা ঘাট ধুনীয়া। গতিকে টেক্স যদিও লয় তাত সেই সুবিধাও দিয়ে, কিন্তু টেক্সিং চিষ্টেম তাতে বহুত বেছি, 30, 40, 45। 5 নম্বৰত হৈছে আপুনি তাতে আমাৰ ভাৰতৰ দৰে ছাৰ্ভেণ্ট নাপাব। ছাৰ্ভেণ্ট পাব, বহুত কষ্টলি হ'ব। ধৰক এজন ছাৰ্ভেণ্টক আপুনি আমাৰ ভাৰতৰ হিচাপত 1.5 লাখ 2 লাখ টকা তাক দৰমহা দিব লাগিব। অৱশ্যে ঘৰুৱা ক্লিনিং কৰা মানুহ পাব বা তেনেকুৱা ধৰণৰ আপুনি পাব, আপোনাৰ ঘৰৰ ক্লিনিঙৰ কাৰণে লাগে কিছুমান, বা ঘৰুৱা বাহিৰৰ চাফ চিকুণ বন কাটিব লাগে, এনেকুৱা ধৰণৰ পাব। কিন্তু এই যে আপোনাৰ ভাত ৰন্ধা, কাপোৰ ধোৱা, এনেকুৱা ধৰণৰ আপুনি ছাৰ্ভেণ্ট নাপাব। আৰু ছাৰ্ভেণ্ট পাব, ধনী মানুহ হ'লে, বহুত ধনী মানুহে কানাডাত ছাৰ্ভেণ্ট ৰাখে, কিন্তু সেইবিলাক তেওঁলোকে বহুত দৰমহা দিয়ে, কাৰণ তেওঁলোকৰ ইনকামো বেছি। কিন্তু আপুনি ইয়াৰ পৰা গৈ পেলাই যদি আপুনি 4-5 লাখ টকা দৰমহা পাব, তাৰে 2-2.5 লাখ টকা আপুনি দি পেলাই ছাৰ্ভেণ্ট ৰাখিব নোৱাৰিব। গতিকে কানাডাত ডু ইট ইয়ৰছেল্ফ বুলি কয়। ডু ইট মানে চব নিজেই কৰে। আৰু তাত থাকিলে হাজবেণ্ড ৱাইফ দুইজনেই চাকৰি কৰিব লাগিব, কাম কৰিব লাগিব। অকল হাজবেণ্ডে কাম কৰি ঘৰ চলাব নোৱাৰে তাত। আৰু আপোনাৰ বাকী আপুনি তাত চাকৰি কৰিব গ'লে, আপুনি ইয়াত যদি জেনেৰেল মেনেজাৰো হয়, আপুনি তাত গৈ জেনেৰেল মেনেজাৰ পোষ্ট নাপায়, আপুনি সেই জিৰ'ৰ পৰা আৰম্ভ কৰিব লাগিব তাত। বহুত ডক্টৰ, ইঞ্জিনিয়াৰ বা বহুত ডাঙৰ হাই CEO মই দেখিছোঁ, তেওঁলোকে আকৌ তাত গৈ সেই জিৰ'ৰ পৰা আৰম্ভ কৰিছিল। আনকি তেওঁলোকে যদি নিজৰ চাকৰি নাপায়, ডক্টৰে হওক, ইঞ্জিনিয়াৰে হওক, এগ্ৰিকালচাৰ কিবা ইঞ্জিনিয়াৰে হওক, যিয়েই নহওক, তেওঁলোকে প্ৰথমতে গৈ পেলাই সেই লেবাৰ জাতীয় কামৰ পৰাই আৰম্ভ কৰি পেলাই লাহে লাহে তেওঁ প্ৰফেশ্যনলৈ যাব লাগিব। কাৰণ তেওঁ প্ৰফেশ্যনলৈ যাবলৈ হ'লে তেওঁ বহুত পৰীক্ষা পাছ কৰিব লাগিব, তেতিয়াহে তেওঁলোকে সেই প্ৰফেশ্যনৰ পৰা যোগ্য হ'ব। গতিকে তেওঁলোকে ইয়াৰ পৰা যদি যোনে কানাডালৈ, তাত আকৌ জিৰ'ৰ পৰা আৰম্ভ কৰিবলৈ তাত ৰেডি থাকিব লাগিব। আৰু কানাডা হৈছে ভাৰততকৈ বহুত ডাঙৰ, 3 গুণ ডাঙৰ, কিন্তু মানুহ বহুত কম, বহুত ডাঙৰ। গতিকে
ট্ৰেভেলিং এক্সপেঞ্চেছটো খুব বেছি আৰু আপুনি ধৰক ইয়াত যেনেকৈ আমি বাছেছ আছে যাওঁ টেক্সি তেনেকুৱা টেক্সি ভাড়াটো বেছিয়ে বাৰু গাড়ী লৈ আপুনি যাব লাগিব নিজৰ কিছুমান ঠাইত আছে বাছো নাযায় আপুনি নিজৰ গাড়ী লৈ যাব লাগিব গতিকে আপোনাৰ ট্ৰেভেলিং এক্সপেঞ্চেছ বহুত বেছি তাৰপিছত আহিলে আপোনাৰ কানাডাত দুখনেই ডাঙৰ চিটি হৈছে টৰণ্টো আৰু ভেনকুভাৰ বাকীবিলাক নট ছ' পপুলাৰ চিটি বুলি কয় কাৰণ সেইবিলাক চিটিত আপুনি বেছি মানুহ নাযায় আৰু যিবিলাক মানুহ যে আপুনি ইণ্ডিয়ান মানুহ এতিয়া তাত ইণ্ডিয়ান মানুহ আপুনি নাপাবও পাৰে আৰু মানুহ কম কাৰণে তাত জব পোৱাৰ পচিবিলিটি কম হয় তাত কম্পিটিশ্যন বেছি হয় গতিকে তাত আকৌ ইণ্ডিয়ান খানা খাবৰ কাৰণে ইণ্ডিয়ান ষ্ট'ৰো নাপাব ইণ্ডিয়ান শাক পাচলি নাপাব এতিয়া ব্ৰেম্পটনৰ ইণ্ডিয়ান বস্তু চবতে পায় কিন্তু আপোনাৰ সেইবিলাক নট ছ' পপুলাৰ চিটিজবিলাকত আপুনি ইণ্ডিয়ান ষ্ট'ৰ নাথাকিবও পাৰে গতিকে ইণ্ডিয়ান খোৱা আপুনি সেই তেওঁলোকে য'ত খায় কানাডাৰ মানুহে স্থানীয় মানুহে যিবিলাক খায় সেইবিলাকে খাব লাগিব তাৰপিছত আছে যে আপোনাৰ কিছুমানে কানাডা আহোঁতে ভাবে যে মই কানাডাত অলপ দিন থাকি পেলাই টেষ্ট কৰি চাম তাৰপিছত আকৌ কানাডাত থাকোঁ নে নাথাকোঁ সেয়া ঠিক কৰিম সেনেকৈ হ'লে আপুনি কানাডাত যাব কানাডাত আপুনি ষ্ট্ৰাগল কৰিম বুলি যাব লাগিব যেনেকৈ হওক কানাডাখনে মোৰ ঠাই সদায় মই ইয়াতেই থাকিম তেনেকৈ ধৰণৰ মনোভাৱ লৈ যাব লাগিব পালে পাম নাপালে নাই আকৌ ঘূৰি আহিম তেনেকৈ মনোভাৱ লৈ গ'লে কাৰণ কানাডাত আপুনি প্ৰথমতে বহুত ষ্ট্ৰাগল কৰিব আপুনি অসম্ভৱ ষ্ট্ৰাগল কৰিব লাগিব মোৰ নিজৰ বৌয়ে কানাডাত থাকোঁতে আকৌ এই ডান্স এইবিলাক বেলেগ ডান্স এই য়োগা কিবা কিবি এইবিলাক কৰি পেলাই পইচা ঘটিব লগা মোৰ দাদাক ছাপৰ্ট কৰিব লগা হৈছিলে গতিকে তাত গ'লে আপুনি ষ্ট্ৰাগল কৰিম বুলি যাব লাগিব গোটেই ফেমিলিটোৱে যাওক একেলগে গৈ কিন্তু গোটেইবিলাকে ষ্ট্ৰাগল কৰিম বুলি যাব লাগিব তেতিয়াহে কানাডা আপুনি কিবা এটা কৰিব পাৰে যদি আপুনি হয় ইয়াত কিবা নাপাম আকৌ মই ইণ্ডিয়ালৈ ঘূৰি আহিম তেনেকৈ হ'লে আপুনি কানাডালৈ এইকেইটা হ'ল মেইন পইণ্ট আপুনি কানাডা যোৱাৰ আগতে এই গ্ৰাউণ্ড ৰিয়েলিটি এই চেলেঞ্জকেইটা আপুনি ফেচ কৰিব পাৰিব নোৱাৰে সেইখিনি ভাবিহে আপুনি কানাডালৈ যাম নাযাম সেইখিনি ঠিক কৰিব ধন্যবাদ